হেল্ল' বন্ধুসকল, আপোনালোকৰ মাজলৈ মই আজি 101টা প্ৰশ্ন লৈ আহিছোঁ। 101টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে অসম চৰকাৰৰ 1 লাখ নিযুক্তিৰ ভিতৰত যিমানখিনি পোষ্ট খালী আছে বৰ্তমান, 3rd গ্ৰেড হওক 4th গ্ৰেড হওক বা অন্যান্য কিছুমান পোষ্ট খালী আছে, আপোনালোকে সেই কম্পিটিটিভ এক্সামবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে, এক্সামবিলাকত বহিবৰ কাৰণে আপোনালোকৰ এই সাধাৰণ নলেজ, সাধাৰণ জ্ঞানখিনি আপোনালোকৰ অতি প্ৰয়োজন। গতিকে এইখিনি মই দেৰি নকৰোঁ, মই আজি 101টা মই প্ৰশ্ন উত্তৰ আপোনালোকক মই দেখাম। গতিকে আপোনালোকে শেষলৈকে চাব। মই বাছি বাছি এই প্ৰশ্নখিনি আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আপোনালোকে চাওক যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? সেইটো হ'ব নগাঁও জিলা, গ নম্বৰটো। অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি? ডিগবৈ। তাৰপাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমানখিনি ঠাই আগুৰি আছে? সেইটো আপোনালোকে নিশ্চয় জানে, 1090.05 বৰ্গ কিলোমিটাৰ। তাৰপিছতে আহিলে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিকভাৱে অসমৰ স্থান কিমান? গতিকে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে ভৌগোলিকভাৱে অসমখন হৈছে, অসম ৰাজ্যখন কিমান স্থান আছে? 2য় স্থানত আছে। আপোনালোকে দেখিছে অলপ তাক বোল্ড কৰি দিয়া হৈছে আখৰটো। তাৰ পাছতে 5 নম্বৰটো অসমৰ সৰ্বমুঠ মাটিকালি, সেইটো সকলোৱে জানে, 78,438 বৰ্গ কিলোমিটাৰ। তাৰপিছত অসমৰ কিমান শতাংশ ভূমি অৰণ্য অঞ্চলে আগুৰি আছে? 34.21%। তাৰপিছত 7 নম্বৰটো আপোনালোকে চাওক, লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি অসমখনত মহিলা সাক্ষৰতাৰ হাৰ হৈছে 66.27%। এইটো ক নম্বৰটো। তাৰপাছত এইটো 8 নম্বৰটো হ'ব, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত কিমান? 1000 জনৰ বিপৰীতে 900 কিমান হৈছে? 58 গৰাকী মহিলা। তাৰপিছতে অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? একেবাৰে অসমখনত ধুবুৰী জিলাখনতে সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন। এইটো 2011 চনৰ লোকপিয়ল অনুসৰি এইটো তথ্য। তাৰপিছতে অসমৰ কেইখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাত অৱস্থিত? গতিকে অসমৰ কিমানখন জিলা আছে য'ত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে? ইয়াত হ'ব 8খন জিলা আছে। 8খন জিলাতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে, সীমাৰেখাত অৱস্থিত হৈ আছে জিলাকেইখন। তাৰপিছতে অসমৰ মিজোৰাম সীমান্তৰ দৈৰ্ঘ্য কিমান? সেইটো আহিব পাৰে 164.60 কিলোমিটাৰ। তাৰপিছত কোনখন ৰাষ্ট্ৰীয় অসমৰ উত্তৰ সীমান্তত আছে? সেইটো আহিব পাৰে ভূটানখন অসমৰ উত্তৰ সীমান্তত আছে। তাৰপিছত বৰাক অলপ ডাঙৰ কৰি দিছোঁ। বৰাক উপত্যকাত কেইখন জিলা আছে? বৰাক উপত্যকাত 3খন জিলা আছে, মনত ৰাখিব আপোনালোকে। ব্ৰহ্মপুত্ৰ উপত্যকাত আছে 29খন। তাৰ পাছতে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্পৰ অধীনলৈ অনা হৈছিল? এইটো 2006 চনত, কিন্তু ডিক্লাৰেশ্যন কৰিছিল 2006 চনত। 7ৰ পৰাহে ইয়াক কাৰ্যকৰী কৰা হৈছে। এইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এইটো আহে প্ৰায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্থান লাভ কৰিছিল? কেতিয়া? সেইটো 1985 চনত। গতিকে এইটো আপোনালোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে স্বীকৃতি পাইছিলে? 1985 চনত, মনত ৰাখিব। মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন দুখন জিলাত অৱস্থিত আছে? মানাহ ৰাষ্ট্ৰীয় উদ্যান এখন দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় উদ্যান অসমৰ। গতিকে তাত বিভিন্ন সেইটো আহে প্ৰশ্ন, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। কোকৰাঝাৰ আৰু চিৰাং এই দুখন জিলাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। কোকৰাঝাৰ নহয়, এইটো বাক্সা আৰু চিৰাং। আপোনালোকে ইয়াৰ ঘৰ নম্বৰটো উত্তৰটো শুদ্ধ, বাক্সা আৰু চিৰাং। তাৰপিছতে বনৰীয়া ঘোঁৰাৰ বাবে সংৰক্ষিত বনাঞ্চলটোৰ নাম কি? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হৈছে ঘোঁৰাৰ বাবে সংৰক্ষিত বনাঞ্চল। গতিকে তাত বনৰীয়া ঘোঁৰা যথেষ্টখিনি পোৱা যায় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। তাৰ পাছতে আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথমখন দলং কেতিয়া আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল? কেতিয়া হৈছিল? 1962 চনত। 1962 চনত। এইটো চীন ভাৰতৰ যুদ্ধ হৈছিল সেই সময়ছোৱাতে, হয়তো 1962 চনত। তাৰ পাছতে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? সেইটো আহিব পাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছতে কিমান চনত নামেৰি সংৰক্ষিত বনাঞ্চলটোৰ নাম নাডুৰা
সংৰক্ষিত বনাঞ্চল হৈছিল। যিটো বনাঞ্চল নামেৰি সংৰক্ষিত বনাঞ্চলটো নাদুৰা হিচাপে কেতিয়া মানে সংৰক্ষিত কৰা হৈছিল, এইটো 1978 চনত মনত ৰাখিব। তাৰপিছত ওৰাঙক কেতিয়া চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল? ওৰাংখনক 1999 চনত 1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নামেৰি কেতিয়া এখন অভয়াৰণ্য হিচাপে চিহ্নিত কৰা হৈছিল? নামেৰি কৰা হৈছিল 1985 চনত। ওৰাং কেতিয়া এখন অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? ওৰাংখনক 1985। মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্পৰ অধীনলৈ অনা হৈছিল? 1973 চনত। 1973 চনত মনত ৰাখিব এইটো। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান এইখন যিহেতু কোকৰাঝাৰ জিলাত বেছি দিন হোৱা নাই এইখন কৰাৰ, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত সেইটো আহিব পাৰে? কোকৰাঝাৰ জিলাত। কোনখন ৰাষ্ট্ৰীয় উদ্যানত দুৰ্লভ ৰেয়াৰ স্পেচিছ দেওহাঁহ পোৱা যায়? দেওহাঁহ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ভাৰতৰ কিমান শতাংশ ভূমি অসমৰ অৰণ্যৰে আগুৰি আছে? গতিকে ভাৰতবৰ্ষখনত পাৰ্চেণ্টেজ হিচাপত অসমত কিমান অভয়াৰণ্য বা অৰণ্যৰ অঞ্চলেৰে আগুৰি আছে? 3.51% অৰণ্য ভূমিৰে আগুৰি আছে। এইটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো আহিব পাৰে। এইটো আহে তেনেকুৱা কম্পিটিটিভ এক্সামবিলাকত এনেকুৱা ধৰণৰ ক্ৰিটিকেল প্ৰশ্নবিলাক দিয়ে আচলতে। মানাহক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান কৰা হৈছিল? 1990 চনত। পানীদিহিং পক্ষী সংৰক্ষিত বনাঞ্চল অসমৰ কোনখন জিলাৰ অন্তৰ্গত? শিৱসাগৰ জিলাত। এইটো পানীদিহিং পক্ষী সংৰক্ষিত বনাঞ্চল, এইটো মনত ৰাখিব। অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? গৰমপানী অভয়াৰণ্য। এইখন আচলতে গোলাঘাট জিলাতে আছে বুলি আমি গম পাওঁ, গোলাঘাট জিলাত। তাৰপাছত আহে কলা হীৰা বুলি কাক জনা যায়? কয়লাক কলা হীৰা বুলি কোৱা হয়। তাৰপিছতে অসমৰ কোন ঠাইত এইটো 34 অসমৰ কোন ঠাইত পোনপ্ৰথমে কয়লা আৱিষ্কাৰ আৰু খনন কৰা হৈছিল? মাকুমত। এইটো এইটো মাৰ্ঘেৰিটা ফালে মানে তিনচুকীয়া মাকুমত। জিলাখন তিনচুকীয়া হ'ব, মাকুম লিডু তিনচুকীয়া জিলাৰ। গতিকে এইটো কয়লাৰ খনি তাতে পোৱা গৈছিল। অসমৰ প্ৰথম মাকুমতে কয়লাৰ আৱিষ্কাৰ হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম হৈছে সোৱণশিৰি। সোৱণশিৰি ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী। গতিকে অসমৰ যিমানখিনি উপনদী আছে সকলো ব্ৰহ্মপুত্ৰতে পৰিছে, কিন্তু সেই নদীসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰত পৰা উপনদীসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰখন হৈছে সোৱণশিৰি। তলত দিয়াবোৰৰ ভিতৰত কোনটো কাৰ্বি আংলঙৰ দুটা ভাগত বিভক্ত কৰিছে আপোনালোকে জানে? কপিলী নদীখনে কাৰ্বি আংলঙখনৰ দুটা ভাগত বিভক্ত কৰিছে। বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলক তলত দিয়া কোনটোৱে পৃথক কৰিছে? উত্তৰ কাছাৰ পাহাৰে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা দুটাক পৃথকে ভাগ কৰি পেলাইছে। অসমত কোনবিধ প্ৰাকৃতিক দুৰ্যোগ বেছিকৈ দেখা যায়? অসমত কোনবিধ প্ৰাকৃতিক বানপানী, যিহেতু অসমত আৰু বানপানীৰ কথা ক'বই নালাগে, যিহেতু বানপানী আৰু গোটেইখন বুৰাই পেলায় বাৰিষা কালত। গতিকে অসমৰ আটাইতকৈ প্ৰাকৃতিক দুৰ্যোগটো হৈছে বানপানী। যেনেকৈ জাপানত ভূমিকম্প, ঠিক অসমত বানপানী। মাজুলীৰ গৰাখহনীয়া সমস্যাৰ কোনটো ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল? এইটো হৈছে 1952 চনৰ ভূমিকম্পটোত মানে মাজুলীত গোটেই গৰাখহনীয়া সমস্যা এটা ডাঙৰ এটাই সমস্যাৰ সৃষ্টি কৰিছিল। 1950 চনৰ যিটো ভূমিকম্প, এইটো মাজুলীতে নহয়, অসমৰ ভিন ভিন ঠাইবিলাকতো এইবিলাক চান্দডুবি বিল হৈছিল, তাত মাটি বহি, সেই কথাখিনি আছে। ভূমিকম্পৰ ফলত কোন চনত চান্দডুবি বিল সৃষ্টি হৈছিল? এইটো দেখিছে আপোনালোকে 12 জুন 1897 চনত চান্দডুবি বিলখন সৃষ্টি হৈ গৈছিল ভূমিকম্পৰ ফলত। তাৰপিছত অসমত কেতিয়া প্ৰথমবাৰৰ বাবে খাৰুৱা তেল হৈছিল? 1898 চনত হৈছিল। এইটো খাৰুৱা তেলৰ খনন কাৰ্য হৈছিল। তলত দিয়া কোনটো নদীৰ পাৰত প্ৰথমবাৰ তৈল খনন কৰা হৈছিল? সেইটো হৈছে নামদাং। নামদাঙৰ নদীৰ পাৰতে প্ৰথম তৈল খনন কৰিছিল। তাৰপিছতহে গৈ পেলানি তেল অসমৰ খাৰুৱা তেলৰ এইবিলাক সন্ধান পাইছিলগৈ ডিগবৈ। তাৰপিছতে আপোনালোকে চাওক, অসমত কেইটা তেল শোধনাগাৰ আছে? এইটো 4টা বৰ্তমান। 4টা আপোনালোকে জানে কি কি? তলত দিয়াবোৰৰ ভিতৰত কোনটো সংগঠনে ৱৰ্ল্ড হেৰিটেজ চাইট বুলি স্বীকৃতি দিয়ে? গতিকে
এনেকুৱা এটা সংগঠন আছে যিটো সংগঠনে কি কৰে, ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে যিকোনো এখন ঠাইক যেতিয়া স্বীকৃতি দিয়ে, কোনে দিয়ে? সেইটো UNESCO, ইউনেস্কো বুলি কোৱা হয়, শ্বৰ্ট ফৰ্ম UNESCO। এইটো মানে ব'ল্ড কৰি থোৱা আছে, দেখিছে আপোনালোকে, এইটো খ নম্বৰটো। এইটো এই সংস্থাটোৱে, এই সংগঠনটোৱে ৱৰ্ল্ডৰ যিমানবিলাক মানে ৱৰ্ল্ড হেৰিটেজ চাইট আছে সকলোখিনি তেওঁলোকে স্বীকৃতি প্ৰদান কৰে। অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? সেইটো দক্ষিণ শালমৰা মানকাছাৰ, এইটো গুৱাহাটীৰ ফালে, সেইটো আপোনালোকে গম পায়। এইখন জিলা আটাইতকৈ সৰু জিলা, আৰু ডাঙৰখন কোন সেইটো আপোনালোকে নিশ্চয় জানে। ধলাশদিয়া দলংখন কোনখন নদী? এইটো আপোনাৰ বহুতে ব্ৰহ্মপুত্ৰ বুলি কয়, ব্ৰহ্মপুত্ৰ আচলতে নহয়, ধলাশদিয়াখন লোহিত নদীৰ পাৰতহে, লোহিত নদীৰ ওপৰেদিহে বনোৱা হৈছে যিহেতু, গতিকে এইটো ভুল নকৰিব। এইটো প্ৰশ্নটো অলপ ক্ৰিটিকেল, গতিকে আপোনালোকে এইটো মন দি চাই ল'ব যে ধলাশদিয়া দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰেদি বনোৱা হোৱা নাই, লোহিত নদীৰ ওপৰেদিহে বনোৱা হৈছে। কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ পৰিৱৰ্তন কৰা হৈছিল? এইটো আপোনালোকে জানে, 1973 চনত শ্বিলঙত যেতিয়া আমাৰ অসমৰ ৰাজধানী আছিল, তাৰপিছত আমাৰ নতুন মানে এইটো কি বুলি কয়, গুৱাহাটীলৈ অনা হৈছিল। কোন চনত অসমৰ সাহিত্য সভা গঠন কৰা হৈছিল? অসমত প্ৰথম সাহিত্য সভাখন গঠন কৰিছিল 1917 চনত। কাজিৰঙা উদ্যানৰ 2015 চনৰ পিয়ল অনুসৰি ভাৰতবৰ্ষৰ শতকৰা কিমান শতাংশ গড় অসমত পোৱা যায়? এতিয়া চাওক আপোনালোকে, ভাৰতবৰ্ষত 2015 চনত যেতিয়া লোকপিয়ল কৰিছিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত ভাৰতবৰ্ষৰ ভিতৰতে 80% গড় পোৱা গৈছিল। তাৰমানে গড় আমাৰ অসমত কাজিৰঙাতে বেছি আছে, সেইটো বিশ্বই জানে। এশিঙীয়া গড়। অসমত শেহতীয়াকৈ কেইখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম নতুনকৈ ঘোষণা কৰা হৈছে? 2খন। এতিয়া আপোনালোকে চাওক, ৰায়মনা আৰু কি দিহিং পাটকাই, এইটো নতুনকৈ কি কৰা হৈছিল 2021 চনত, এই 2খন ৰাষ্ট্ৰীয় উদ্যান কি কৰা হৈছিল, ঘোষণা কৰা হৈছিল, 2খন। এইটো চনটো 2021 চনৰ, মনত ৰাখিব। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? প্ৰৱণনাথ গোহাঞি বৰুৱা। এইটো কমন প্ৰশ্ন, এইটো সকলোৱে মনত থাকে। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম, সেইটো জানে আপোনালোকে, গোপীনাথ বৰদলৈ। অসমৰ সুধাকণ্ঠ বুলি ডক্টৰ ভূপেন হাজৰিকাক জনা যায়। প্ৰথম অসমীয়া আত্মজীৱনীখন কোনে লিখিছিল? এইটো আহিব পাৰে হেম বৰুৱা, মনত ৰাখিব। প্ৰফুল্ল চন্দ্ৰ বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ বৰুৱা। আচলতে বৰুৱাত আমাৰ অলপ সমস্যা এটা সৃষ্টি হয়, সেইকাৰণে আপোনালোকে নোট কৰি ল'ব যাতে ইয়াত কোনো খেলি মেলি নহয়। প্ৰথম অসমীয়া আত্মজীৱনীখন কোনে লিখিছিল? অসমৰ প্ৰথম অসমীয়া চুটি গল্প ৰচক লক্ষ্মীনাথ বেজবৰুৱা। কোনখন চলচ্চিত্ৰৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰিছিল? চামেলি মেম চাহেব। তাৰপিছত মলয়া গোস্বামীয়ে কোনটো কথাছবিৰ বাবে 1991 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল? সেইটো ফিৰিঙতি যিখন কথাছবি, তাত মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছিল। তাৰপিছতে স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম আছিল হালধীয়া চৰাইয়ে বাও ধান খায়। স্বৰ্ণকমল বঁটা পাইছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ, মনত ৰাখিব। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম হৈছে ভাইটি। ভাইটিখন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি। হিন্দী ভাষাৰ পৰা অসমীয়ালৈ ভাষান্তৰ ডাবিং কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? সেইটো আহিব পাৰে ভাগ্য। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? জয়মতী 1935 চনত মুক্তি লাভ কৰিছিল, প্ৰথম অসমীয়া বোলছবি। জয়মতী চলচ্চিত্ৰখনৰ অভিনেতা কৰা অভিনেত্ৰীগৰাকী আইদেউ সন্দিকৈ, মহুৰা মুখৰ। অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? আহিব পাৰে 3 ছেপ্টেম্বৰ তাৰিখে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ মানে জন্মদিনটোত অভিৰুচি দিৱস পালন কৰা হয়, যিহেতু 3 ছেপ্টেম্বৰ তাৰিখ। ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত পদক লাভ কৰিছিল? তেওঁ 1964 চনত। আহোম সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? পুৰন্দৰ সিংহটো আহিব পাৰে। আহোমৰ শেষৰজন আৰু আহোমৰ প্ৰথমজন আপোনালোকে নিশ্চয় জানে। আহোম ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম চাওলুং চুকাফা আৰু শেষৰজনৰ নাম পুৰন্দৰ সিংহ। এই দুজনৰ আচলতে মুখস্থ মানে মনত ৰাখিব লাগে। ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত।
প্ৰথম অসমীয়া উপন্যাসখনৰ নাম ভানুমতী। অসমৰ জাতীয় সংগীতটো ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। অসমৰ জাতীয় সংগীত পোনপ্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? সেইটো আহিব পাৰে। সেইটো বাঁহীয়া যিখন আলোচনী, সেইখনতে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ, সেইটো বাঁহী আলোচনীখনতে প্ৰথম প্ৰকাশ পাইছিল। প্ৰথম অসমীয়া আলোচনীখনৰ নাম হৈছে অৰুণোদয়। অৰুণোদয়খন প্ৰথম অসমীয়া আলোচনী, এইটো মনত ৰাখিব। অৰুণোদয় পোনপ্ৰথমে কোন চনত প্ৰকাশিত হৈছিল? 1846 চনত। প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক জনৰ নাম কি? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। অসমৰ অৰণ্য মানৱ আপোনালোকে জানে যাদৱ পায়েং। তেওঁক মানে ফৰেষ্টমেন অফ ইণ্ডিয়া বুলিও মানে অভিহিত কৰা হৈছে। গতিকে তেওঁ যাদৱ পায়েং আমাৰ অসমৰ গৌৰৱ, অসমৰ অৰণ্য মানৱ। আচলতে এই কথাবিলাক কম্পিটিটিভ এক্সামত আমি বৰ সহজভাৱে লওঁ, কিন্তু এই কথাবিলাকেই কেতিয়াবা ক্ৰিটিকেল মানে লগাই কাটি দিয়ে, অলপ প্ৰব্লেম হৈ যায়। কোনখন ৰাষ্ট্ৰীয় উদ্যানক অসমৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়? ৰায়মনা। কোনখন ৰাষ্ট্ৰীয় উদ্যানে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় মানে 6 নম্বৰখন ৰায়মনাক মানে দিছে, 7 নম্বৰখন পানীদিহিং। ৰাষ্ট্ৰীয় উদ্যান। অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই। সপ্তমখন দিহিং পাটকাই। অসমৰ ৰাজ্যিক জন্তু কি? অসমৰ ৰাজ্যিক জন্তু গঁড়। অসমৰ ৰাজ্যিক পক্ষী কি? দেওহাঁহ। অসমৰ ৰাজ্যিক বৃক্ষ কি? হুলুং গছ। অসমৰ নদী মাজুলীটো জানে। অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ দলংখনৰ নাম হৈছে ধলাশদিয়া দলংখন আটাইতকৈ ডাঙৰ। কিমান কিলোমিটাৰ সেইটো আপোনালোকে জানে। অসমৰ আটাইতকৈ সৰু নদীদ্বীপটোৰ নাম হৈছে উমানন্দ, গুৱাহাটীত আছে। এইটো জাষ্ট মানে হাইকোৰ্টৰ ওচৰতে, উজান বজাৰ। অসমৰ ৰাজ্যিক ফুল হিচাপে কি ফুলক জনা যায়? কপৌ ফুল অসমৰ ৰাজ্যিক ফুল। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত খাৰুৱা তেলৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয়? 17% খাৰুৱা তেল ভাৰতবৰ্ষৰ ভিতৰতে অসমত উৎপাদন কৰা হয়। ভাৰতবৰ্ষৰ উৎপাদিত প্ৰাকৃতিক গেছ কিমান শতাংশ অসমৰ পৰা সংগ্ৰহ কৰা হয়? এইটো 25% অসমৰ পৰা সংগ্ৰহ কৰা হয়। ডিগবৈ ৰিফাইনেৰী কিমান চনত? 1951 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আছাম অইল কোম্পানী কেতিয়া স্থাপন কৰা হৈছিল? 1899 চনত। অসমৰ কোনখন ঠাইত চূণশিল পোৱা গৈছে? কোনবোৰ? ওপৰৰ আটাইকেইটাই, ডিলাইট, কলাজান, শিলভিটা, এই গোটেইকেইটা ঠাইতে। অসমৰ কোন ঠাইত চিলিমিনাইট পোৱা যায়? কাৰ্বি আংলঙত চিলিমিনাইট পোৱা যায়। কোৱাৰ্টছ মেগনেটিক ৰকছ পৰ্যাপ্ত পৰিমাণে ক'ত পোৱা যায়? এইটো আহিব পাৰে হাহিম। অসমৰ কোন ঠাইত চীনামাটি পোৱা যায়? লখিমপুৰ। জনসংখ্যাৰ ফালৰ পৰা দেশৰ ভিতৰত অসমৰ স্থান কিমান? জনসংখ্যাৰ ফালৰ পৰা দেশৰ ভিতৰতে 15 নম্বৰত আছে। 15 নম্বৰ স্থানত আছে। 15 নম্বৰ। আপোনালোকে এইটো মনত ৰাখিব। লিংগৰ অনুপাতৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান কিমান? লিংগৰ যিটো অনুপাত, পুৰুষ মহিলাৰ যিটো অনুপাত, সেইটো 15%। 15 আচলতে। সাক্ষৰতা হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান কিমান? এইটো 26। জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমৰ স্থান কিমান? 15। ভাৰতবৰ্ষৰ শতকৰা কিমান শতাংশ ভূমি অসমে আগুৰি আছে? 2.39% ভূমি ভাৰতবৰ্ষৰ মাটিকালিত আমাৰ 2.39% আছে। উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে? উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে বিখ্যাত? চূণশিলৰ বাবে। গতিকে চূণশিল উত্তৰ কাছাৰ পাহাৰটোত যথেষ্ট পৰিমাণে পোৱা যায়। অসমৰ কোন অঞ্চলৰ ৰঙামাটিৰ বাবে প্ৰসিদ্ধ? উত্তৰ কাছাৰ পাহাৰ। কোনবোৰ জিলাৰ ভূখণ্ড লৈ বাক্সা জিলা গঠন কৰা হৈছে? বৰপেটা, নলবাৰী আৰু কামৰূপ জিলাৰ ভূখণ্ডক লৈ বাক্সা জিলা গঠন কৰা হৈছে। অসমৰ ভূখণ্ডত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? 640 কিলোমিটাৰ। অসমৰ ভূমিত আচলতে চাইনাৰ পৰা যেতিয়া আমাৰ অসম ভূমিলৈ সোমাইছে, অসমৰ পৰা অৰুণাচল দিয়ে, সেই অসমৰ পৰা একদম এইফালে আমাৰ যিহেতু অসমৰ পাৰ হৈ গৈছে, ইয়াত আমাৰ সৰ্বমুঠ 640 কিলোমিটাৰ ভূমি
তেওঁলোকে ভূখণ্ডটো দৈৰ্ঘ্য। চৰাইদেউ কেতিয়া জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল? 15 আগষ্ট 2015 চনতে চৰাইদেউ জিলাক স্বীকৃতি দিছিল জিলা হিচাপে অসম চৰকাৰে। অসমৰ কোন জিলা ভূখণ্ডৰ পৰা হোজাই জিলা গঠন কৰা হৈছিল? নগাঁও জিলাখনক দুভাগ কৰি পেলানি হোজাই জিলাখন গঠন কৰা হৈছিল। অসমৰ ভূখণ্ডৰ পৰা মিজোৰামক কেতিয়া পৃথক কৰা হৈছিল? 1972 চনত বৰ অসমৰ পৰা মিজোৰামক পৃথক কৰা হৈছিল। টাই আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৰণ কৰিবলৈ কি মাংগলিক অনুষ্ঠান তেওঁলোকে পালন কৰে? মেডাম মে ফি টাই আহোমসকলেহে কৰে। কোন জনজাতীয় লোকসকলে টুচু পূজাৰ পালন কৰে? চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠীসকলে টুচু পূজাটো পালন কৰে। বাস পূজা কোন জাতিৰ লোকসকলে পালন কৰে? এইটো ৰাজবংশীসকলে পালন কৰে। কাৰ্বি সকলে পালন কৰা উৎসৱটো হৈছে ওপৰৰ এইকেইটা চমাংকান, দেহাল পূজা আৰু ৰংখেৰ। আহোমসকলে কি উৎসৱ পালন কৰে? আহোমসকলে এইকেইটা মেডাম মে ফিও কৰে। আহোমসকলে সোমদেও পূজাও কৰে, ওমফা পূজাও কৰে। বড়োসকলে কি উৎসৱ পালন কৰে? বড়োসকলে বৈশাগু, খেৰাই আৰু গাৰ্জা। চাহ জনগোষ্ঠীয় লোকসকলে কি উৎসৱ পালন কৰে? টুচু পূজা, চৈত্ৰ পৰব আৰু কৰম পূজা। মিচিং জনজাতীয় লোকসকলে কি উৎসৱ পালন কৰে? মিচিংসকলে আলি আই লৃগাং কৰে, দবুৰ কৰে, পৰাগ কৰে, এই গোটেইকেইটা কৰে। ইয়াৰ ভিতৰত এটা দি দিব পাৰে, কনফিউজ লাগি যাব আপোনালোকৰ। গতিকে গোটেইকেইটা মিচিং জনজাতীয়সকলে এই উৎসৱবিলাক পালন কৰে। তিৱা সম্প্ৰদায়ৰ লোকসকলে কি উৎসৱ পালন কৰে? চংখং, চগ্ৰামিছা, এই গোটেইকেইটা, ইয়ালিং, এইবিলাক। ৰাভাসকলে কি উৎসৱ পালন কৰে? ৰাভাসকলেও এই গোটেইকেইটা গোটেইকেইটা পালন কৰে। দেউৰী জনজাতীয় লোকসকলে কি উৎসৱ পালন কৰে? দেউৰী উৎসৱো গোটেইকেইটা পালন কৰে। গতিকে হাজং জনজাতীয় লোকসকলে কি উৎসৱ পালন কৰে? এই গোটেইকেইটা ওপৰৰ এই গোটেইকেইটা, এইখিনি আপোনালোকে দেখিছে। গতিকে আজি আমাৰ এই বেছি নাছিল, 221টা আচলতে 221টা ভিডিঅ' আপোনালোকক আজি মই দেখুৱালোঁ। 221টা ভিডিঅ', এইখিনি আপোনালোকে ভালকৈ মন দি চাব। ভিডিঅ'টো চাই আপোনালোকে আৰু মই প্ৰতিদিনাই মই দিবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ চাব। আজি ইমানখিনিকে দিলোঁ। ধন্যবাদ।